Hello everyone, welcome to the session. কেইটা টপিক আছে আজি? চাৰিটা নহয় পাঁচটা আছে। মানে লাষ্টত বাজেট যে হৈ গ'ল, বাজেটৰ চাৰিটা ইম্পৰ্টেণ্ট MCQ দিয়া আছে, তোমালোকে কৰিব লাগিব। ঠিক আছে? The first topic, Hindi as the fourth official language in the Assam Legislative Assembly. বহুত আগৰ টপিক হয়, লাষ্ট ছেশ্যনটো মই কৰিব পৰা নাছিলোঁ। তো ৰেকৰ্ডিং হোৱাৰ পিছতো কিবা এটা খেলি মেলি হ'ল, যিয়ে নহওক এতিয়া মই চাই আছোঁ এক্সাম পইণ্ট অফ ভিউ কি ইম্পৰ্টেণ্ট হ'ব পাৰে। আমাৰ অলৰেডি কি লেংগুৱেজ আছে, অফিচিয়েল লেংগুৱেজ কি হয়, অসমৰ সুধিছোঁ, অসমৰ এছেম্বলিৰ কথা সোধা নাই। আৰু বড়ো, মানে ব্ৰহ্মপুত্ৰ ভেলীত এছামিজ আৰু বড়ো, আৰু বৰাক ভেলীত বেংগলী অফিচিয়েল লেংগুৱেজ অফ আছাম। কিন্তু এতিয়া যদি আমি ক'ব যাওঁ যে অফিচিয়েল লেংগুৱেজ ইন আছাম লেজিছলেটিভ এছেম্বলি, তেতিয়া আগতে কি আছিলে? বড়ো, অসমীয়া, ইংলিছ, আৰু নতুনকৈ কি এড কৰিলে? হিন্দী। বুজি পালানে ডিফাৰেঞ্চটো? অফিচিয়েল লেংগুৱেজ অফ আছাম আৰু অফিচিয়েল লেংগুৱেজ ইন দ্য ষ্টেট এছেম্বলি, ডিফাৰেঞ্চটো বুজি পালা? অ'কে, ঠিক আছে। তো ইয়াত কি কৈছে? অসম বিধানসভা সাধাৰণ উদ্দেশ্য সমিতিয়ে এখন সমিতি গঠন কৰিছে, সাধাৰণ উদ্দেশ্য সমিতি, আৰু সেই সাধাৰণ উদ্দেশ্য সমিতিৰ মেইন হেড কোন হয়? তোমাৰ ৰঞ্জিত দাস। ঠিক আছে? কোন হয়? স্পীকাৰ, অধ্যক্ষ অফ আছাম লেজিছলেটিভ এছেম্বলি। অসম বিধানসভা সাধাৰণ উদ্দেশ্য সমিতিয়ে 2026 চনৰ বাজেট অধিৱেশনৰ পৰা কাৰ্যকৰী হোৱাকৈ হিন্দীক সদনৰ চতুৰ্থ চৰকাৰী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰাৰ অনুমোদন জনাইছে। চতুৰ্থ ভাষা কি? আগতে আছিলে অসমীয়া, বড়ো, ইংলিছ, এণ্ড দেন নতুনকৈ কি এড হ'ব? হিন্দী। অ'কে, ঠিক আছে। কোৰ হাইলাইট অফ দ্য ডিচিশ্যন, বহুভাষিক সংহতি যদি আমি চাব যাওঁ, অসমৰ বৈচিত্ৰ্যময় ভাষিক ঐতিহ্য অক্ষুণ্ণ ৰাখি সদনৰ কাৰ্যক্ৰমত সহায় কৰিবলৈ অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ সৈতে হিন্দী ভাষাও অন্তৰ্ভুক্ত হৈছে। বাট অসমৰ অফিচিয়েল লেংগুৱেজ বুলি ক'লে বৰাক ভেলীৰ কাৰণে কিন্তু কোনটো আহি যাব? বেংগলী। প্ৰশাসনিক পৰিৱৰ্তন যদি আমি চাব যাওঁ, ৰাজ্যিক বিধানসভাৰ চৰকাৰী প্ৰতীক লগত এই চাৰিটা ভাষা সন্নিৱিষ্ট থাকিব। লগতে বিধানসভাৰ চৰকাৰী সম্প্ৰচাৰক ALA TV, আছাম লেজিছলেটিভ এছেম্বলি TV এড কৰা হ'ব। যেনেকৈ তোমাৰ লোকসভা TV আছে, ৰাজ্যসভা TV আছে নাই? ঠিক তেনেকৈ অসম লেজিছলেটিভ এছেম্বলি TV নতুনকৈ এটা চেনেল এড কৰা হ'ব। সমিতিৰ তদাৰক, সদন পৰিচালনাত মাৰ্গদৰ্শন কৰিবলৈ বিধানসভাৰ অধ্যক্ষ প্ৰত্যক্ষ অধীনত কাম কৰা এটা প্ৰশাসনিক সংস্থা GPCৰ দ্বাৰা এই সিদ্ধান্তটো চূড়ান্ত কৰা হৈছে। ঠিক আছে? 8 চিডিউলত টোটেল কেইটা লেংগুৱেজ আছে? 22টা। অ'কে, ষ্টাৰ মাৰ্ক কোনকেইটা কৰা আছে? বড়ো, ডগৰী, কোঙ্কণী, মেথিলি, মণিপুৰী, নেপালী, সিন্ধি আৰু সান্থালী। কিয় ষ্টাৰ মাৰ্ক কৰা আছে? এনি আইডিয়া? পিছত এড কৰিছে, সংবিধান সংশোধন কৰি এড কৰিছে, অৰিজিনেলি নাছিলে। ঠিক আছে, ক্লিয়াৰ? আমি কিছুমান কনষ্টিটিউশ্যনৰ লিগেল ফ্ৰেমৱৰ্ক কিছুমান চাই ল'ম। আৰ্টিকেল 210, ঠিক আছে? দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। কি কৈছে? লেংগুৱেজ ইন দ্য ষ্টেট লেজিছলেচাৰ, মেণ্ডেট দ্য ষ্টেট লেজিছলেচাৰ বিজনেছ কেন বি ট্ৰানজেক্টেড ইন টু দ্য ষ্টেটছ অফিচিয়েল লেংগুৱেজ ইংলিছ অৰ হিন্দী এজ পাৰ দ্য হাউচ ৰুল। মানে আৰ্টিকেল 210ত লিখা আছে এখন ষ্টেটে নিজৰ ষ্টেট এছেম্বলিত কি কি লেংগুৱেজ ৰাখিব পাৰে। তাত কোৱা হৈছে 210ত, হয় তোমাৰ সেই ষ্টেটখনৰ অফিচিয়েল লেংগুৱেজ, যেনেকৈ আমাৰ অসমীয়া, বড়ো, বেংগলী, এই তিনিটাৰ ভিতৰত ৰাখিব পাৰে, নহয় ইংলিছ ৰাখিব পাৰে, নহয় কি ৰাখিব পাৰে? হিন্দী ৰাখিব পাৰে। ক্লিয়াৰ? 210ত দিয়া আছে। আৰ্টিকেল 345ত অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেটৰ কথা মেনশ্যন কৰা আছে। ঠিক আছে? গ্ৰান্টছ লেজিছলেটিভ পাৱাৰ টু ষ্টেট টু চুজ ওৱান অৰ মোৰ লেংগুৱেজেছ ফৰ দ্য অফিচিয়েল এডমিনিষ্ট্ৰেটিভ ফাংচন, যে এখন ৰাজ্যই নিজৰ অফিচিয়েল লেংগুৱেজ চুজ কৰিব পাৰে এডমিনিষ্ট্ৰেটিভ পাৰ্পাছৰ কাৰণে। সেইটো কোনটো আৰ্টিকেলত লিখা আছে? 345। অফিচিয়েল লেংগুৱেজ কোনবোৰ চুজ কৰিব? যিবোৰ তোমাৰ 8 চিডিউলত অন্তৰ্ভুক্ত আছে। ছাপ'জ এতিয়া অসমীয়া 8 চিডিউলত অন্তৰ্ভুক্ত আছে, ছাপ'জ নাই, তেতিয়া অসমীয়া কিন্তু আমাৰ অসম ৰাজ্যই কি কৰিব নোৱাৰে? অফিচিয়েল লেংগুৱেজ হিচাপে ডিক্লেয়াৰ কৰিব নোৱাৰে। তেতিয়া কি কৰিব? তোমাৰ হিন্দী কৰিব, নহ'লে কি কৰিব? ইংলিছ কৰিব। এনেকৈ নাগালেণ্ডৰ অফিচিয়েল লেংগুৱেজ কি হয়? ইংলিছ। বিকজ নাগালেণ্ডৰ তোমাৰ বহুতকেইটা লেংগুৱেজ আছে,
তো সবৰ লগত কমিউনিকেট কৰিবৰ কাৰণে বেটাৰ কি হ'ব ইংলিছ হ'ব ৰাজস্থানৰ অফিচিয়েল লেংগুৱেজ কি হয় হিন্দী উত্তৰ প্ৰদেশৰ অফিচিয়েল লেংগুৱেজ কি হয় হিন্দী বিহাৰৰ অফিচিয়েল লেংগুৱেজ কি হয় হিন্দী কাৰণ ভোজপুৰী যিটো ভোজপুৰী লেংগুৱেজ কয় ন সেইটো 8th শিডিউলত নাই তো সেইকাৰণে হিন্দী লৈছে তাহাঁতে ক্লিয়াৰ নেক্সট আৰ্টিকল 351 স্প্ৰেড অফ হিন্দী লেংগুৱেজ আমাৰ কনষ্টিটিউশ্যনত দিয়াই আছে যে আমি হিন্দী লেংগুৱেজ কি কৰিব লাগে স্প্ৰেড কৰিব লাগে যিমান পাৰোঁ সিমান আমি হিন্দীক প্ৰমোট কৰিব লাগে আমাৰ সংবিধানত লিখা আছে আমাৰ কিন্তু কোনো নেশ্যনেল লেংগুৱেজ নাই দেই এইটো বস্তু মনত ৰাখিবা উই ডোণ্ট হেভ এনি নেশ্যনেল লেংগুৱেজ ঠিক আছে ওকে নেক্সট 8th শিডিউলত দিয়া আছে অষ্টম অনুসূচীৰ স্বীকৃতি কোৱা আছে Assamese, Bodo and Hindi are all part of 22 scheduled language currently recognized under the Constitution of India. এবাৰ APSC আহিছিলে এইটো আহিছিলে নাই ইনডাইৰেক্টলি 50% মানুহে হিন্দী কথা কয় বুলি কৈছিলে নহয় কিমান আছে 44 চোৱা বেংগলী চোৱা 8% বেংগলী ৱেষ্ট বেংগলৰ মানুহ 8% লেংগুৱেজ অসমীয়াটো নামতে নাই তামিল 6 তেলেগু 7% মাৰাঠী 7% গুজৰাটী 5 কোঙ্কণী 4 উৰ্দু 4 15 আদাৰ্ছ বেংগলী ছেকেণ্ডত আছে হিন্দীৰ পিছতে অ'কে MCQs বিলাক কৰিবা Wangso folk tale set to come alive as animation film ঠিক আছে অ'কে Wangso folk tale মানে তোমাৰ যেনেকৈ আমাৰ বুঢ়িয়াৰ সাধু আছে ঠিক আছে বুঢ়িয়াৰ সাধু তেজীমলাৰ সাধু এইবিলাক ফোক টেল অফ আছাম হয় ঠিক তেনেকৈ অৰুণাচলৰ সেই ৱাংচু ফোক টেল এটা কমিউনিটি হয় তাহাঁতৰ যিবোৰ সাধু কথা আছে ফোক টেল হয় এনিমেশ্যন ফৰ্মত বনাব এতিয়া আমাৰ বুঢ়িয়াৰ সাধু বহুতে নাজানে বাট আমি জানো জানানে নাই কেনেকুৱা মজা হয় সাধুবিলাক সেইবোৰ সাধু যদি আমাৰ এনিমেটেড ফৰ্মত যদি বনালে হয় গোটেই থাকি গ'ল নে নাই জেনেৰেশ্যন বাই জেনেৰেশ্যন থাকি গ'ল হয় তো ঠিক তেনেকৈ সিহঁতৰ যিবোৰ ফোক টেল আছে সেই ফোক টেলবিলাক কিহঁত বনাব এতিয়া এনিমেটেড মুভি বনাব সেইটো আমি চাম অ'কে অৰুণাচল প্ৰদেশৰ ৱাংচু জনজাতিৰ এটা পৰম্পৰাগত মৌখিক আখ্যান দ্য ষ্টৰি অৱ দ্য গড নামৰ এখন এনিমেটেড চুটি ছবিলৈ ৰূপান্তৰ কৰা হৈছে এই নিৰ্ভীত সম্প্ৰদায়টোৰ এটা থলুৱা সাধুকথা এই ডিজিটেল মাধ্যমলৈ আয়োজন হোৱাৰ এয়াই প্ৰথম হয়নে ৰিয়া টোপনি আহিছে অন ৰেকৰ্ড গৈছে কিন্তু আহিছে নেকি ঠিক আছে About the Wangsu animated initiative preservation event, the traditional oral narrative called The Story of the God is being adopted into an animated short film for the first time using stop motion animation. কি হয় stop motion animation? কি collaboration? কোনে কোনে collaborate কৰিব ইয়াত দিয়া আছে চাবা source material ক'ৰ পৰা পাইছে এই আখ্যানটো 2019 চনৰ নেহু উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ এক নৃতাত্ত্বিক প্ৰকল্পৰ পৰা নৃতাত্ত্বিক মানে এথেনোগ্ৰাফিক প্ৰজেক্ট নৃতাত্ত্বিক প্ৰকল্পৰ পৰা সংগ্ৰহ কৰা হৈছিল যাৰ ফলশ্ৰুতিত মিথ মেমৰি এণ্ড ফোকটেল অফ দ্য ৱাংচু ট্ৰাইব অফ অৰুণাচল প্ৰদেশ নামৰ আচ্ছা এই আমাৰ যেনে বুঢ়িয়াই সাধুবাৰ তেজীমলা ঠিক তেনেকৈ এইখন বুকৰ পৰা এটা ষ্টৰি লোৱা হৈছে এনিমেটেড মুভিৰ কাৰণে বুকখনৰ নাম কি হয় মিথ মেমৰি এণ্ড folktale of the Wangsu tribe of Arunachal Pradesh. Okay? বাকি ৱাংচু ট্ৰাইবৰ কথা দিয়া আছে পাটকাই হিল লংডিং ডিষ্ট্ৰিক্ট অফ দ্য অৰুণাচল প্ৰদেশ তোমালোকে এতিয়া গৈ পিনে চাবা লংডিং ডিষ্ট্ৰিক্ট ক'ত আছে কাৰণ অৰুণাচলখন একদম তোমাৰ তেজপুৰৰ পৰা আৰম্ভ কৰি বিশ্বনাথ চাৰিআলিৰ পৰা আৰম্ভ কৰি একদম ধেমাজি লখিমপুৰৰ পৰা আৰম্ভ কৰি হয়নে একদম তোমাৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি তললৈকে আছে অৰুণাচলৰ কোনটো পাৰ্ট এটা আছে তোমাৰ টাৱাং পাৰ্ট আছে এটা তোমাৰ আছে আনিনি পাৰ্ট আছে এটা পাৰ্ট আছে তোমাৰ জিৰ' ভেলি পাৰ্ট এটা আছে ঠিক আছে এইটো ম্যানমাৰৰ পিনে মানে তলৰ পিনে ঠিক আছে তো চাবা একজেক্টলি তাহাঁতে টিবেটো বাৰ্মান লেংগুৱেজ হয় গভৰ্নেন্স চিষ্টেম দিয়া আছে ইউথবিলাকে কেনেকৈ কি কৰি দিয়া আছে এটা ফাংচন আছে মুৰুং ফাংচন অ'কে ঠিক আছে প্ৰধান উৎসৱ দি আছে অৰিয়া মাৰ্চ এপ্ৰিলত উদযাপিত কৰা হয় কৃষিভিত্তিক ৰীতি নীতি হয় ধৰ্মীয় বিশ্বাস তাহাঁতে পৰম্পৰাগতভাৱে সৰ্বপ্ৰাণবিদ এনিমিছ মানে চবকে পূজা কৰে যি ৰং আৰু বাউৰং নামৰ দুগৰাকী প্ৰধান দেৱতা উৎপাসক কেন্দ্ৰ হিচাপে চলিছিল মানে পুৰণা যিমানবিলাক ট্ৰাইববিলাকে পূজা কৰিছিলে সেইবিলাক পূজা কৰিছিল তাহাঁতে মাল্টিপল কিন্তু এতিয়া তাহাঁতে বিশেষকৈ খ্ৰীষ্টানিটিলৈকে কি হৈ গৈছে কনভাৰ্ট হৈ গৈছে এইটো চোৱা MCQs আছে চাবা
নেক্সট গুৱাহাটী ডিক্লাৰেশ্যন এডপ্টেড বাই কি ব্ৰিক্স, মানে ব্ৰিক্স যিটো তোমাৰ অৰ্গেনাইজেশ্যন আছে, ব্ৰিক্সৰ তোমাৰ এখন মিটিং হৈছিলে, সেই মিটিংখন কৰিছে তোমাৰ গুৱাহাটীত, আৰু মিটিংখন বেচিকেলি কিহৰ ওপৰত হৈছে, ড্ৰাগছৰ ওপৰত। আৰু এইটো বহুতেই ইম্পৰ্টেণ্ট বিকজ আমাৰ গুৱাহাটীত ড্ৰাগছৰ মাত্ৰাটো বহুত বেছি বাঢ়ি গৈছে। ব্ৰিক্স ড্ৰাগছ নিবাৰণ সংস্থাসমূহৰ মুৰব্বীসকলে বৈঠক হৈছিল আমাৰ ক'ত, গুৱাহাটীত। আয়োজক আৰু সভাপতি গুৱাহাটী, ভাৰতৰ ব্ৰিক্সৰ সভাপতিত্ব অধীনতৰ, কাৰণ ব্ৰিক্স বৰ্তমান সভাপতিত্ব কোনে কৰি আছে, ভাৰতে। ব্ৰিক্সৰ এটা মানে ব্ৰাঞ্চ ব্ৰিক্স ড্ৰাগছ নিবাৰণ সংস্থা, ঠিক আছে। তাহাঁতৰ মুৰব্বীসকলে কি কৰিছে, মিটিং কৰিছে। মূল লক্ষ্য কি হয়, তোমাৰ অবৈধ ড্ৰাগ চক্ৰ আৰু আন্তঃসীমান্ত চিণ্ডিকেটৰ বিৰুদ্ধে বিশ্বব্যাপী দলীয় প্ৰচেষ্টা বৃদ্ধি কৰা। থিম কি হয়, স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমৰ বাবে নিৰ্মাণ। থিমটো মনত ৰাখিবা। ব্ৰিক্সৰ সদস্য আমি চবেই জানো, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা হ'ল অৰিজিনেলি আছিলে ব্ৰিক্স, বাট এইটো এক্সটেণ্ড কৰি পিনে ইজিপ্ত, ইথিঅপিয়া, ইৰাণ, ছৌদি আৰবিয়া আৰু UAE এড হৈছে। ইথিঅপিয়াৰ কেপিটেল মোক কমেণ্ট কৰি জনাবা, ইথিঅপিয়াৰ কেপিটেল, আৰু কোনখন মহাদেশত অৱস্থিত, ইথিঅপিয়া। মেপিঙৰ ওপৰত এইবাৰ বহুত কুৱেশ্যন আহিছে, গম পোৱা নে, মই বাৰ বাৰ কৈ থাকোঁ ন, মেপিং চাবা, বহুতকেইটা কুৱেশ্যন আহিছে মেপিঙৰ ওপৰত, বিলিভ কৰা, বহুতকেইটা, more than 20 মান আহিছে, ঠিক আছে। বাকী কি কি কৰিব, এইখিনি মেইনছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয়, কেনেকৈ কি কৰিব, ড্ৰাগছ কেনেকৈ নিবাৰণ কৰিব। লগতে আমাৰ এইখিনি ইম্পৰ্টেণ্ট হয় যে ভাৰতত ড্ৰাগছ ৰখাবৰ কাৰণে কি কি অৰ্গেনাইজেশ্যন আছে, ঠিক আছে। ভাৰতত যদি আমি চাব যাওঁ, আমাৰ এটা কি আছে, জিৰ' টলাৰেঞ্চ পলিচি আছে এগেইনষ্ট দ্য ড্ৰাগছ, ঠিক আছে। নাছা মুক্তি ভাৰত শ্লোগান, ঠিক আছে। নেক্সট নিউ অপাৰেশ্যনেল প্লেন যদি আমি চাব যাওঁ, নাৰ্কটিক কণ্ট্ৰল ব্যুৰ'ই তোমাৰ আনিছে 2026-2029ত নেটৱৰ্ক কাৰেণ্টিক এণ্টি ড্ৰাগ ষ্ট্ৰেটেজি ল'ব তাহাঁতে। আৰু ইণ্টাৰনেশ্যনেল ফ্ৰেমৱৰ্ক যদি আমি চাব যাওঁ, যিটো ইউনাইটেড যিটো কনভেনশ্যন আছে, ইলিচিট ট্ৰেফিকিং ইন নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'পেথিক ছাবষ্টেন্স 1998, ইয়াতো আমি চাইন কৰি থৈ দিছোঁ। এইখিনি হ'ল ভাৰতৰ ড্ৰাগছৰ এগেইনষ্টত ইনিচিয়েটিভ, এক্সামত লিখিবা, মেইনছত লিখিবা, ঠিক আছে। নেক্সট টপিক যদি আমি চাব যাওঁ, মানস নেশ্যনেল পাৰ্কত গ্ৰাছলেণ্ড লাহে লাহে কমিছে, গ্ৰাছলেণ্ড গম পাইছানে, দীঘল দীঘল ঘাঁহবিলাক থাকে যে, য'ত বিভিন্ন ধৰণৰ তোমাৰ সৰীসৃপ প্ৰাণীবিলাকো থাকে, পিগমি হকবিলাক থাকে। গ্ৰাছলেণ্ডত বহুতে তোমাৰ ঘৰ থাকে জীৱ জন্তুবিলাকৰ। তো মানস নেশ্যনেল পাৰ্কত বহুত ডাঙৰ ডাঙৰ গ্ৰাছলেণ্ড আছে, সেইবোৰ কমিছে। দুটা কাৰণ, এটা হ'ল মানুহৰ কাৰণে, আৰু ছেকেণ্ডটো হ'ল তোমাৰ তাত কিছুমান এনেকুৱা উদ্ভিদ যিবোৰ উদ্ভিদে বেলেগ উদ্ভিদক মাৰি পেলাই, গ্ৰ' হ'ব নিদিয়ে। যেনেকৈ আমাৰ মাছ কিছুমান আছে ন, চাইনা মাগুৰ বুলি কয়, সেইবোৰ মাৰি পেলাই চাবাচোন এডমিনিষ্ট্ৰেশ্যনে, চাইনা মাগুৰ, কিয়, সেই মাছবিলাকে আমাৰ থলুৱা মাছবিলাকক খাই পিনে খতম কৰি দিয়ে। বা কিছুমান এনেকুৱা উদ্ভিদ আছে যিটো উদ্ভিদ গ্ৰ' হ'লে বেলেগ উদ্ভিদক আৰু গ্ৰ' হ'ব নিদিয়ে, বুজি পালা। ঠিক তেনেকৈ মানস নেশ্যনেল পাৰ্কত তেনেকুৱা বিভিন্ন ধৰণৰ উদ্ভিদবিলাক পোৱা গৈছে, যিবোৰ উদ্ভিদে গ্ৰাছলেণ্ডক লাহে লাহে খতম কৰি দিছে। অসম চৰকাৰে বিধানসভাক অৱগত কৰিছে যে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিবোৰ পাৰস্পৰিক উত্তৰাধিকাৰ, ইক'লজিকেল ছাকচেছন, আক্ৰমণাত্মক উদ্ভিদ, কি উদ্ভিদ, আক্ৰমণাত্মক উদ্ভিদ আৰু মানৱীয় হস্তক্ষেপৰ বাবে বিগত কেইটামান দশকত ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। মানস নেশ্যনেল পাৰ্কৰ ওপৰত দিয়া আছে, কি চাবা আৰু এইবিলাক অলৰেডি তোমালোকে জানে। প্ৰথমতে ৱাইল্ড লাইফ চেঞ্চুৰী আছিল 1928ত, প্ৰজেক্ট টাইগাৰ ডিক্লেয়াৰ কৰে 1973ত, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট পাইছে 1985ত, নেশ্যনেল পাৰ্ক পাইছে 1990ত, এলিফেণ্ট ৰিজাৰ্ভ হৈছে 2003। এইখিনি একদম মুখস্থ, ব্ৰেইনত থাকিব লাগে এইখিনি বস্তু, ঠিক আছে। বাস্কা আৰু চিৰাং ডিষ্ট্ৰিক্টত আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, কাৰণ ভূটানতো তোমাৰ কি আছে, মানস নেশ্যনেল পাৰ্ক আছে, ৰয়েল ভূটান মানস নেশ্যনেল পাৰ্ক বুলি কয়। তোমাৰ ৰেঞ্জেছ কি আছে, পাণবাৰী আছে, বাঞ্চবাৰী আছে, ভূঞাপাৰা আছে আৰু কুকলুং ৰেঞ্জ আছে, ঠিক আছে। মেজৰ ৰিভাৰ ছিষ্টেম যদি আমি চাব যাওঁ, মানসটো ৰিভাৰ হয়, লগতে বেকি, আই, পাগলাদিয়া, হকুৱা, বিগনি এণ্ড মৰা মানস, ঠিক আছে। হাৰ্বাৰ টেৰা ইক'ছিষ্টেমৰ অন্তৰ্গত হয়, অ'কে। মেজৰ ইছ্যুজ বুজি পালা, মানস নেশ্যনেল পাৰ্কত 30% লাহে লাহে কমি গৈছে, ঠিক আছে। এতিয়া 50-50 ৰেচিঅ' হৈছে উডলেণ্ড আৰু গ্ৰাছলেণ্ড। 1970ত তোমাৰ ৰাফলি 370 কিলোমিটাৰ উডলেণ্ড আৰু 440 স্কুৱেৰ কিলোমিটাৰ কি আছিলে, গ্ৰাছলেণ্ড। ইক'লজিকেল চেঞ্জেছ হ'ল, ডেম বনাইছে ভূটানে, তাৰ পৰা তোমাৰ বেকি নদী কি কৰে, ভূটানত মাথাউৰি আৰু বেকি নদীৰ পাৰত মাথাউৰি নিৰ্মাণ কাৰ্যৰ ফলত পাৰ্কখনৰ প্ৰকৃত পানীৰ প্ৰৱাহ
হ্ৰাস পাইছে, যাৰ ফলত ঘাঁহনি দ্বাৰা প্ৰতিকূলভাৱে প্ৰভাৱিত হৈছে। যদি গ্ৰাছলেণ্ডে যদি পানী নাপায় গ্ৰ' কৰিব জানো? নকৰে। প্লাছ জাৰ্মান ভাইন, শিমলু গছ, এইটো বহুত ডেঞ্জাৰাছ হয়। টুইট, একাচিয়া আৰু খাকী বনৰ দৰে প্ৰজাতিসমূহে ঘাঁহনিৰ অৱনতিক দ্ৰুততৰ কৰি তুলিছে। ঠিক আছে। লগতে 1990 তোমাৰ উগ্ৰপন্থীৰ সমস্যা আছিলে, তাত অলপমান সংৰক্ষণৰ কি হৈছে সমস্যা হৈছিলে উগ্ৰপন্থীৰ কাৰণে। ঠিক আছে। অ'কে, চবতকৈ মষ্ট ইম্পৰ্টেণ্ট আছাম বাজেটৰ MCQsখিনি তোমালোকে আৰামছে কৰিবা। 4টা MCQs দিয়া আছে, কমেণ্ট কৰিবা প্লিজ। ছেশ্যনখিনি চাই ল'বা আগতে, বাজেটৰ ছেশ্যনখিনি 5টা দিয়া আছে। কেইটা দিয়া আছে? 6টা। এনচাৰখিনিও দিয়া আছে। ঠিক আছে, এনচাৰ দিয়া আছে, এনচাৰখিনি আগতে চাই নল'বা। হ'ব, আছাম বাজেটৰ কুৱেশ্যন হ'ব। ঠিক আছে, থেংক ইউ।